মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়কগৰাকীয়ে প্ৰশ্নটো উত্থাপন কৰোঁতে অলপ তেখেতৰ বিভ্ৰান্তি হৈছে, কাৰণ অসম চৰকাৰে অসমৰ চৰকাৰী বিদ্যালয়বিলাকত মাধ্যম সলনি কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই। মাধ্যম মাতৃভাষাৰ মাধ্যম অসমীয়া, বড়ো, বঙালী য'ত যেনেকৈ আছে তেনেধৰণে থাকিব। সিদ্ধান্তটো হৈছে বিজ্ঞান আৰু গণিত তৃতীয় শ্ৰেণীৰ পৰা তাৰ পাঠ্যপুথিসমূহ ইংৰাজী ভাষাত হ'ব। এটা স্পষ্টতাৰ প্ৰয়োজন যে মাধ্যম মানে কি। মাধ্যম মানে আমি কেৱল পাঠ্যপুথিৰ ভাষাটোকে যদি বুজো তেতিয়াহ'লে আমাৰ খুব ডাঙৰ ভুল হৈ যাব। আৰু আমি NEP যদি খুব সুন্দৰভাৱে ভালকৈ মন দি খৰচি মাৰি যদি পঢ়োঁ তেতিয়াহ'লে আমি বুজি পাম বুলি কোৱা নাই। শিক্ষক আৰু ছাত্ৰৰ মাজত কি ভাষাত তেওঁলোকে আদান প্ৰদান কৰে, শিক্ষা দান কৰে, কি ভাষাৰে বুজায়, পাঠ্যপুথি যি মাধ্যমতে যি ভাষাতে নাথাকক, কিন্তু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ দুইটা ভাষাটো শিক্ষকৰ ভাষা ছাত্ৰৰ কাৰণে বোধগম্য হ'ব লাগে, ছাত্ৰৰ ভাষা ছাত্ৰ ছাত্ৰীৰ ভাষা শিক্ষকৰ কাৰণে বোধগম্য হ'ব লাগে। আৰু এই যিটো ছাত্ৰ ছাত্ৰীৰ ভাষা সি মাতৃভাষা, আৰু সেই মাতৃভাষাৰ ওপৰত NEPয়ে যেনেকৈ গুৰুত্ব দিছে, অসম চৰকাৰেও আগৰে পৰা গুৰুত্ব দি আহিছে, এতিয়াও গুৰুত্ব দি আহিছে। কেতিয়াবা পাঠ্যপুথিৰ ভাষা আৰু ছাত্ৰ ছাত্ৰীৰ ভাষা যেতিয়া একে নহয়, শিক্ষকজনে যেতিয়া ছাত্ৰ ছাত্ৰীৰ ভাষা বুজিব নোৱাৰে তেতিয়া বিভ্ৰাট হয়। সেই বিভ্ৰাট দূৰ কৰিবৰ কাৰণে অসমীয়া চৰকাৰে চেষ্টা কৰিছে। সেই বিভ্ৰাট কেনেধৰণে হয়, এখন মিচিং গাঁৱত শিক্ষক এজনে, তেওঁ মূলসুঁতিৰ অসমীয়া ভাষাৰ অসমীয়া জনা শিক্ষক, তেওঁ তাতে ছাত্ৰ ছাত্ৰী মিচিং ভাষীও আছে, অসমীয়া ভাষীও আছে। তেওঁ ধান গছৰ ধানৰ ছবি এখন দেখুৱাই ছাত্ৰ ছাত্ৰীক ক'লে, এইটো ধান থোকটো দেখুৱাই ক'লে যে এইটো কি? তেতিয়া মিচিং ছাত্ৰজনে ক'লে যে এইটো আম। আৰু মিচিং ছাত্ৰজনে যেতিয়া আম বুলি ক'লে তাত থকা অন্য ভাষী ছাত্ৰ ছাত্ৰীসকলে হাঁহি দিলে। শিক্ষকজনে ক'লে, তই ক'ৰ পৰা এনেকুৱা এটা বুৰ্বক আহিলি যে এইটো তই আম ক'লা, আমটো কেনেকুৱা আৰু ধানটো কেনেকুৱা তই নাজানো। কিন্তু ছাত্ৰজনৰ গাত একো দুখ নাই, ছাত্ৰজনে মিচিং ভাষাত ধানটোক আম বুলিয়ে কয়, গতিকে তেওঁ শুদ্ধ উত্তৰেই দিছে যে এইটো আম। এতিয়া ছাত্ৰ ছাত্ৰীৰ ভাষা আৰু শিক্ষকৰ ভাষা একে হ'ব লাগে, আৰু একে হোৱাৰ কাৰণে চৰকাৰে কিছু নীতি গ্ৰহণ কৰি আছে। সেই নীতি শিক্ষকজনৰ ভাষাটো কি হ'ব সেইটোত চৰকাৰে গুৰুত্ব দিয়াৰ কাৰণে আমাৰ যেতিয়া টেট শিক্ষকৰ নিযুক্তি হয়, এই টেট শিক্ষকৰ নিযুক্তিত এটা চৰ্ত আছে যে L1 টেটত যি ছাবজেক্ট চিলেক্ট কৰিব লেংগুৱেজ 1, আৰু স্কুলৰ যি মিডিয়াম অফিচিয়েল মিডিয়াম সেইটো একে হ'ব লাগে। অৰ্থাৎ অসমীয়া মিডিয়ামৰ বিদ্যালয় এখনত যাৰ L1 অসমীয়া নহয় তেওঁ নিযুক্তিয়ে পাব নোৱাৰে। অৰ্থাৎ আমাৰ অসম চৰকাৰৰ যিমান বড়ো মিডিয়ামৰ স্কুল আছে তাত বড়ো ভাষা যাৰ L1 তেওঁৱেই চাকৰি পাব, বেলেগে তাত চাকৰি পাব নোৱাৰে। অৰ্থাৎ অসমীয়া মিডিয়ামৰ স্কুলত যোনে অসমীয়া জানে তেওঁৱেই চাকৰি পাব। বেংগলী মিডিয়াম স্কুলত যি বেংগলী জানে তেওঁৱেই চাকৰি পাব। ছেকেণ্ডেৰী লেভেলত চৰ্ত দিয়া আছে যে তাত চাকৰি পাবলৈ হ'লে MIL-টো অসমীয়া হ'ব লাগিব, নহ'লে ইলেক্টিভ ছাবজেক্ট অসমীয়া থাকিব লাগিব। এই ব্যৱস্থাখিনি এইকাৰণে আছে যাতে মাতৃভাষা মাধ্যমত শিক্ষকসকলে ভাৱৰ আদান প্ৰদান বা শিক্ষা দান কাৰ্যসূচীটো কৰিব পাৰে। এতিয়া দ্বিতীয় কথাটো হ'ল NEPৰ কথা কোৱা হৈছে। NEP সম্পৰ্কে NEPয়ে মাতৃভাষাৰ কথা কৈছে, কিন্তু একেটা সময়তে NEPয়ে মাল্টিলিংগুৱেলিজমৰ কথাও কৈছে, বহুভাষিক এক শিক্ষা প্ৰদানৰ কথাও কৈছে, বাইলিংগুৱেল শিক্ষা প্ৰদানৰ কথাও NEPয়ে কৈছে। সেই কথাখিনিও আমি যিটো পেৰাগ্ৰাফত যে পৰাপক্ষত 5ম শ্ৰেণীলৈকে আৰু পাৰিলে 8ম শ্ৰেণীলৈকে মাতৃভাষা বা হোম লেংগুৱেজ ব্যৱহাৰ কৰিব লাগে, তাৰ পিছৰ পেৰাগ্ৰাফবিলাকো যদি আমি পঢ়োঁ তেতিয়াহ'লে আমাৰ কথাবিলাক স্পষ্ট হৈ যাব। তাতে মই যদি পঢ়ি দিব বিচাৰোঁ
the students whose medium of instruction is local or home language will begin to learn science and mathematics bilingually in grade 6 so that by the end of grade 9 they can speak about science and other subjects both in their home language or mother tongue and English language. এতিয়া যদি তেওঁলোকে ইংৰাজীটো শিকিব লাগে তাৰ ব্যৱস্থা এটা কৰিব লাগিব মাধ্যম অসমীয়া মাধ্যমে আছে বা বড়ো মাধ্যম বেঙ্গলী মাধ্যমে আছে কিন্তু আমি ক্লাস 3 ৰ পৰা আমি ইংৰাজী ভাষাত বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথিখিনি দিছো যাতে তেওঁ বাই ক্লাস 9 তেওঁ ইংৰাজীটো জানে আৰু যাতে তেওঁ যেতিয়া প্ৰৱেশিকা পাস কৰিব বা ক্লাস 12 পাস কৰিব তেওঁ উচ্চ শিক্ষাৰ কাৰণে ইংৰাজীৰ যি প্ৰয়োজনীয় জ্ঞান লাগে সেই জ্ঞানখিনি থাকিব পাৰে এতিয়া মোক আপোনালোকে প্ৰশ্ন কৰিব যে ইয়াত 6 ৰ কথা কৈছে আপোনালোকে ক্লাস 3 ৰ কথা কৈছে why class 3 why class 3 আমি সকলোৱে জানো নতুন শিক্ষা নীতি ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কৈছে আগৰ 12+2 বিদ্যালয় শিক্ষাৰ ষ্ট্ৰাকচাৰৰ হলনি এতিয়া হ'ব 5+3+3+4 5 মানে অঙ্গনবাদীত 3টা শ্ৰেণী আৰু ক্লাস 1 and 2 আৰু এই 5টা শ্ৰেণীৰ এই ষ্টেজটোক কৈছে ফাউণ্ডেশ্যন বা বুনিয়াদী ষ্টেজ ইয়াৰ পিছৰ 3টা বছৰক কৈছে প্ৰিপেৰেটৰী ষ্টেজ বা প্ৰস্তুতি পৰ্ব এতিয়া প্ৰস্তুতি পূৰ্ব শব্দটো যেতিয়া ব্যৱহাৰ কৰিলে প্ৰস্তুতি ফৰ হোৱাট প্ৰিপেৰেশ্যন ফৰ হোৱাট কিহৰ বাবে প্ৰস্তুতিটো হ'ল যে মাধ্যমিক শিক্ষাৰ কাৰণে প্ৰস্তুতি আৰু মাধ্যমিক শিক্ষাত NEP-এ কৈছে বাই ক্লাস 9 তেওঁ ইংৰাজী লিখিব ক'ব পাৰিব লাগিব এটো NEP-এত কৈ আছে যদি মই ক্লাস 9 ৰ পৰা যদি তেওঁলোকক সেকেন্ডাৰী পৰ্যায়ৰ কাৰণে ইংৰাজীটো পাৰ্গত কৰি তুলিব লাগে তেনেহলে মই প্ৰস্তুতি পৰ্বতে তেওঁলোকক ইংৰাজী শিকোৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু ইংৰাজী শিকোৱাৰ ব্যৱস্থা কৰিবলৈ হলে আমি অধ্যক্ষ মহোদয় সেই কাৰণে আমি দুটা বিষয় সায়েন্স এণ্ড ম্যাথছ এই দুটা বিষয় পাঠ্যপুথিখন আমি ইংৰাজীত দিছো কিন্তু শিক্ষকসকল অসমীয়া ভাষাৰ জ্ঞান থকা শিক্ষকে তেওঁলোকক এই ইংৰাজী পাঠ্যপুথিৰ অংক আৰু বিজ্ঞান বুজাব এতিয়া Actually, mathematics to নিজৰ mathematicsৰ language আছে mathematics to ইংৰাজীতে হয় আধা আমি a+b whole square to আমি ক যোগ গ মানে খ পূৰ্ণ বৰ্গ এনে ধৰণে আমি বিদ্যালয়ত এতিয়াও নপঢ়াও গতিকে হেখিনি ইংলিশত আছে ইংলিশতে থাকিব উপৰঞ্চি ভাবে সায়েন্স আৰু এই তৃতীয় শ্ৰেণীৰ থাৰ্ড গ্ৰেডৰ পৰা সেই কাৰণে ইয়াত গুৰুত্ব দিয়া হৈছে যাতে তেওঁ তৃতীয় শ্ৰেণীৰ পৰা প্ৰেক্টিস কৰিব পাৰে শিকিব পাৰে আৰু এটা কথা মই আকৌ এটা লাইন মই NEP-ৰ পৰা পাঠ কৰি দিব বিচাৰিছো যত মাতৃভাষা শিক্ষাৰ লগে লগে কৈছে and with skills developed for reading and writing in other languages in grade 3 and beyond যে মাদাৰ টাঙত মাতৃভাষাত শিক্ষা দান কৰা হ'ব কিন্তু 3 গ্ৰেড 3 ৰ পাছতে বেলেগ ভাষা লিখিব আৰু পঢ়াৰ আয়ত্ত কৰিব লাগিব এটো NEP-এ কৈছে এতিয়া যে কৈছে যে স্কিলস তেওঁলোকে ৰিডিং এণ্ড ৰাইটিং ইন আদাৰ লেংগুৱেজেছ মানে কি মাদাৰ টাং আদাৰ লেংগুৱেজেছ হিন্দী এণ্ড ইংলিছ তো ইংলিছটো যেতিয়া তেওঁলোকে শিকিব লাগে বুলি কৈছে তাৰ শিক্ষাৰ তেওঁলোকৰ ব্যৱস্থা এটাও কৰি দিব লাগে